পালোহি মহামায়া থান আৰু আছে আপোনাৰ ধুবুৰীত। তো মহামায়া থানৰ পৰিৱেশটো মই আপোনালোকক দেখাম, আপোনালোকে চাই গৈ থাকক। আজি আমি আহিছোঁ মহামায়া মন্দিৰলৈ আৰু এই মন্দিৰ আছে আপোনাৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত আৰু এই মন্দিৰ হৈছে আপোনাৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া মন্দিৰ শক্তিপীঠ হিচাপে গণ্য কৰা হৈছে। এই মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰাইছিল তাৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়। বিশ্বাস কৰা হয় যে বিখ্যাত দেৱী মহামায়াক পৰম্পৰাগতভাৱে পৰ্বতযোৰা কছাৰী, কোচ আৰু নাথ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল। আৰু এয়াই হৈছে মহামায়া মন্দিৰৰ ভিতৰচোৱা। আৰু ইয়াতে আপোনাৰ বহুত বান্দৰ আছে আৰু এইপিনে দেখিছে ল'ৰাটো ককাইহঁতৰ লগত। মহামায়া মন্দিৰত প্ৰতি বছৰে দুৰ্গা পূজা অনুষ্ঠিত হয়। প্ৰায় 400 বছৰ পুৰণি পৰম্পৰা অনুসৰি ইয়াত বলি প্ৰথাও প্ৰচলিত। আৰু এয়া হৈছে মহামায়া মন্দিৰ আৰু আমি এতিয়া ইয়াত চাকি দিম ভক্তৰ আগমন হৈ থাকে পূজা অৰ্চনাৰ বাবে। খুব ধুনীয়া পৰিৱেশ আৰু চাৰিওপাশটো সেউজীয়া পৰিৱেশে পৰ্যটক আকৰ্ষণ কৰে। প্ৰতি বছৰে অনুষ্ঠিত মেলাসমূহত বহুত ভিৰ হয়। আৰু এয়া মা আৰু মই আমি চাকি দি লৈছোঁ আৰু এয়া মা আৰু মই চাকি দি লৈছোঁ। আমি এতিয়া বৰ্তমান থানৰ ভিতৰত, কিন্তু এতিয়া আপোনাৰ থান বন্ধ হোৱা টাইম হৈ গ'ল। আমি বহুত দেৰিকৈ পালোহি, 4টা বজাৰ পৰা খুলিব, কিন্তু এতিয়া আমি আকৌ গুৱাহাটীলৈ ঘূৰি যাব লাগিব যে, কাৰণে ইয়াত যিটো আছে মই আপোনালোকক দেখাম। ভাগ্যখন বহুত ভাল, মই মাক দৰ্শন কৰিবলৈ পাম। চাবলৈ আৰু ইয়াতে এখন বিয়া হৈ আছিল, তাকো আমি বিয়াখন উপভোগ কৰিলোঁ। আৰু এতিয়া আমি যাম ভিতৰলৈ আৰু এয়াই হৈছে মা মহামায়া। আৰু ইয়াৰ পাছতে আমি যাম ফিতা বান্ধিবলৈ। আৰু ইয়াৰ আপোনাৰ ওপৰলৈ বহুতকেইটা চিৰি পাৰ হৈ আমি বহুত ওপৰত আছে আপোনাৰ মন্দিৰটো। চাৰিওফালে দেখিছে কেইখন গছ গছনি ইমান ধুনীয়াকৈ ৰুই আছে। ফিতা বান্ধিব লৈছে আৰু ইয়াত ফিতা বান্ধিলে মনোকামনা পূৰ হয়। মানুহে বান্দৰ খেদে, তাৰ নামটো হৈছে কেটেপা বা বাটলু বুলি। এতিয়া আমি এইফালে গৈ আছোঁ, ওপৰত আছে আপোনাৰ বাঘেশ্বৰী মন্দিৰ। বহুত ওপৰত আছে আপোনাৰ বাঘেশ্বৰী মন্দিৰ। আৰু এয়া আপুনি আগত দেখিছে মোৰ ল'ৰাটো ককায়েকৰ লগত, আৰু এইপিনে মা আৰু বাইদেউ। আৰু এই মহামায়া মন্দিৰৰ পৰা অলপ আগত আছে আপোনাৰ স্নানঘাট, যিটো এতিয়া আমাৰ যাবলৈ সময় নহ'ল, পাছত আহিলে যাম। আৰু এয়া আগত দেখিছে মোৰ ল'ৰাটো ককায়েকহঁতৰ লগত। এতিয়া বহুত কেইটা চিৰি বগাই আমি এতিয়া ইয়াত বাঘেশ্বৰী মন্দিৰ, আৰু ইয়াতো একে অৱস্থা। বৰ্তমান বন্ধ হৈ আছে, 4টামান বজাত খুলিব। ভাগৰো লাগিছে, দেখাই দিছোঁ আপোনালোকক ৰ'ব। আৰু ইয়াতে আহি খুব ভাল লাগিছে সঁচাই। এয়া হৈছে নন্দী। আপোনালোকৰ যদি কিবা মনত আশা আছে তেওঁৰ কৈ দিলে হয়, আশা সোনকালে পূৰ হয় বুলি ইয়াত কোৱা হৈছে। আপোনাৰ ইয়াত আছে হনুমান আৰু কালী দেৱীৰ বিশাল মূৰ্তি আছে, আৰু মহামায়া ধামৰ গাতে এখন শিৱ থানো আছে। আৰু ইয়াৰ কাষতে গুহা এটাত বাঘৰ আশ্ৰয়স্থল আছে বুলি ইয়াত কোৱা হৈছে। সেৱা কৰিলোঁ, আকৌ আমি তললৈ নামি যাওঁ। ভাগৰ লাগিছে, উঠা নমা কৰোঁ দেই। আমাৰ এতিয়া হৈ গ'ল, আমি এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ।
খুব ভাল লাগিল আপোনালোকে আহক ইয়ালৈ এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ বহুত ভাল লাগিল প্লিজ আপোনালোকেও আহিব ইয়ালৈ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাব আৰু যদি ভাল লাগিলে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব